নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ ফেচবুকৰ এটা নতুন ট্ৰিক্সৰ কথা। নতুনকৈ আহিছে এই ট্ৰিক্সটো। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হোৱাটছএপত মই এটা ভিডিঅ' বনাইছিলোঁ, হোৱাটছএপ ডাৰ্ক মোড। হোৱাটছএপত ডাৰ্ক মোড অতি সহজতে অ'পেন কৰিব পাৰি, আৰু ডাৰ্ক মোড অ'পেন কৰিলে কেনেধৰণৰ হয় সেইটো মই আপোনালোকক এটা ভিডিঅ'ত দেখুৱাইছিলোঁ। ভিডিঅ'টো যদি চোৱা নাই আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ডেছক্ৰিপশ্যনৰ পৰা লিংকটো ক্লিক কৰি ভিডিঅ'টো চাই ল'ব। এতিয়া ক'বলৈ ওলাইছোঁ ফেচবুকৰ কথা। ফেচবুকতো এই একেধৰণৰ ট্ৰিক্সটো আহিছে, নতুনকৈ আহিছে এই ফিচাৰ্ছটো। ফেচবুকতো আপোনালোকে ডাৰ্ক মোড অন কৰিব পাৰিব। তো ফেচবুকত কেনেকৈ ডাৰ্ক মোড অন কৰিব পাৰিব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। বন্ধুসকল, ফেচবুকত যেতিয়া ডাৰ্ক মোডটো অনকৈ দিব, ফেচবুকটো আপোনালোকৰ ব্লেক স্ক্ৰীণ হৈ যাব। আগতে হোৱাইট স্ক্ৰীণ হৈ থাকে, ডাৰ্ক মোডটো অনকৈ দিয়াৰ লগে লগে ব্লেক স্ক্ৰীণ হৈ যাব। আৰু আপোনালোকে এই ট্ৰিক্সটো ইউজ কৰি আপোনালোকৰ বন্ধুসকলক আচৰিত কৰি তুলিব পাৰে, লগতে ফেচবুকটো আগতকৈ আৰু বেছি ধুনীয়া কৰি তুলিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেচবুকত ডাৰ্ক মোড অন কৰিবৰ কাৰণে ফেচবুক এপ্লিকেশ্যনটো আপোনালোকে প্ৰথমে অ'পেন কৰি ল'ব। যিকোনো এটা এপ্লিকেশ্যন হ'লেই হ'ল ফেচবুকৰ মেইন এপ্লিকেশ্যনটো বা ফেচবুক লাইট যোনটো ব্যৱহাৰ কৰে সেইটো আপোনালোকে অ'পেন কৰি ল'ব। এপ্লিকেশ্যনটো অ'পেন হোৱাৰ পিছত ওপৰত থকা থ্ৰী ডটটোত ক্লিক কৰি দিব। থ্ৰী ডটটোত ক্লিক কৰাৰ পিছত তললৈ আহিব। বেছি দীঘলীয়া প্ৰচেছ নহয়, কোনো ছেটিংছত যাব নালাগে। স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে তলত দেখিব ডাৰ্ক মোড বুলি। এই ডাৰ্ক মোড অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ স্ক্ৰীণখন ব্লেক হৈ যাব। আগতে দেখিছিলে যেতিয়া অন নাছিলে তেতিয়া হোৱাইট হৈ আছিলে, আৰু ডাৰ্ক মোড অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে স্ক্ৰীণখন ব্লেক হৈ গৈছে। তো বন্ধুসকল, এনেধৰণে আপোনালোকে ফেচবুক এপ্লিকেশ্যনটো আপোনালোকে আৰু ফেচবুক একাউণ্টটো ডাৰ্ক মোড অন কৰিব পাৰিব।